নামত কিবা এটা দিয়ক, ভগৱানে আপোনাক মংগল কৰিব, কিবা এটাতো দিয়ক। ভগৱানৰ নামত কিবা এটা দিয়ক মালিক, ভগৱানৰ নামত কিবা এটা দিয়ক। কিবা এটা দি যাওক মালিক, কিবাটো এটা দিয়ক মালিক, কিবা এটা দি যাওক মালিক। ভগৱানৰ নামত কোনোবাই কিবা এটা দিয়ক, কিবাটো এটা দিয়ক, কিবা এটা দি যাওক মালিক, কিবাটো এটা দিয়ক। ধন্যবাদ মালিক, কিবা এটা দিয়ক, ভগৱানে আপোনাক মংগল কৰিব। এয়া দিছো নহয়, দুয়োজনে ভগাই ল'বি। ভগৱানৰ নামত কোনোবাই কিবা এটা দিয়ক। এয়া ল অলপ পইচা, দুয়োজনে ভগাই ল'বি। ভগৱানে আপোনাক মংগল কৰিব মালিক। ঘৰত আপোনাৰ চব ভালে আছেনে? আপোনাৰ ছোৱালীজনী কেনে আছে মালিক? ভগৱানৰ আশীৰ্বাদত চব ঠিকে আছে দে, চব ঠিকে আছে। তহঁতেতো একো অসুবিধা পোৱা নাই? অসুবিধাটো হ'বই ন মালিক, ভিক্ষা খোজাটো অসুবিধা নহয় নেকি? কওক আপুনি আমাক। মালিক তাৰ কথাত আপুনি বেয়া নাপাব, সি অলপ এনেকুৱাই পাগল টাইপৰ। ভগৱানে যাৰ ভাগ্যত যি লিখিছে সেয়া পাব ন, না কোনোবাই বেছি পাব না কোনোবাই কম পাব। মই ঠিক কৈছোঁ না মালিক? একদম ঠিক কৈছা তই, একদম সঁচা কথা কৈছা। তোৰ কথাবিলাক শুনি মই নিজকে নিজে বহুত সাহসী অনুভৱ কৰোঁ। তোৰ এই কথাবিলাক শুনি মোৰ বহুত ভাল লাগে, সেইকাৰণে তহঁতৰ ওচৰত একবাৰ হ'লে মই আহোঁ। তোৰ কথাবিলাকত বহুত দম থাকে। মই যাওঁ দে এতিয়া। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেই একেই শুকান ভাত আৰু পানী সদায় সদায় এইবিলাক খাব পাৰি নেকি? ভগৱানে যিখিনি দিছে সেইখিনিতে সন্তুষ্ট হৈ থাক মোৰ বন্ধু। ভগৱানে যি কৰে সকলোৰে মংগলৰ কাৰণে কৰে। হা তোৰ ভগৱানৰ এয়ে সমস্যা, সকলো মংগলৰ কাৰণে কৰি থাকক, পৃথিৱীৰ কাৰণে একো কৰিব নালাগে। এনেকৈ নকবি মোৰ বন্ধু, এনেকৈ একদম নকবি, নাপাই ক'ব। কিয় নকম মই? তই কিয় নকম? দুখীয়া খালি দুখীয়া হৈ গৈ আছে আৰু ধনী খালি ধনীয়া হৈ গৈ আছে। তোৰ ভগৱান খালি ধনীবিলাকৰ কাৰণে হৈছে। পকেটত পইচাৰে ভৰ্তি কৰি দিছে, দামী দামী গাড়ীত ঘূৰি আছে, ডাঙৰ ডাঙৰ ঘৰত আছে। আমাৰ কাৰণে কেতিয়াবা কিবা কৰিছেনে? আমাৰ কাৰণে কিয় একো নকৰে তোৰ ভগৱানে? দুখীয়াৰ কাৰণে কি সময় নাথাকে নেকি? মোৰ বন্ধু, মোৰ ভাই, তেওঁ সকলোৰে কাৰণে ভাবে, সকলো তেওঁৰে সন্তান। চাবি একদিন আমাৰো সময় আহিব। যা মোক লেকচাৰ শুনাব নাহিবি, তই থাক তোৰ ভগৱানৰ লগত। হে ভগৱান তোমাৰ লীলা অপৰম্পাৰ, তুমি দয়ালু দানী হয়। জলদি খা পেট ভৰাই খা। হে মোৰ ভগৱান মই তোমাৰ চৰণতে থাকিম, হে মোৰ ভগৱান তোমাৰ লীলা। ভগৱানৰ নামত কিবা এটা দিয়ক মালিক, ভগৱানৰ নামত কিবা এটা দিয়ক। ভগৱানৰ নামত কিবা এটা দিয়ক মালিক, ভগৱানৰ নামত কিবা এটা দিয়ক। কিবা এটাতো দিয়ক, এই গৰীবৰ কিবা এটাতো সহায় কৰক, কিবা এটাতো দিয়ক মালিক। কিয়ে গজেন, কেনে আছা? ভগৱানৰ আশীৰ্বাদত চব ঠিকে আছে দিয়ক মালিক। আচ্ছা হয় নেকি? দে আজি মোৰ ছোৱালীজনীৰ জন্মদিন, কি লাগে তহঁতক ক। তহঁতে আজি যি খোজা মই তাকে দিম। মোক একো নালাগে দিয়ক মালিক, ভগৱানৰ আশীৰ্বাদত মই চলি আছোঁ দিয়ক। হয় নেকি? পিছেতো এতিয়াৰ কাৰণে এইটোকে লৈ থ। ধন্যবাদ মালিক। মই ভগৱানৰ ওচৰত মই এতিয়া প্ৰাৰ্থনা কৰিম যে আপোনাৰ ছোৱালীজনী সদায় সুখী হৈ থাকে, ভগৱানে সদায় তাইক যেন ভালে ৰাখে। আচ্ছা বজেন, তই ক তোক কি লাগে? মোক যি লাগে তাকে দিব আপুনি। মোক 1 কৰোৰ টকা লাগে, দিব মোক। কি তোক 1 কৰোৰ টকা লাগে? মই 1 কৰোৰ টকা পালে আৰু এই ভিক্ষা খুজিব দৰকাৰ নাই। আচ্ছা ঠিক আছে। এটা কাম কৰ, মোৰ লগতে এতিয়া ইমান টকা নাই, তই এইটোকে ৰাখ। 1 কৰোৰ টকাৰ লটাৰী হয়। কি আপুনি মোক সঁচাকৈ 1 কৰোৰ টকা দিলে? নহয় যদি কি, কালি ইয়াৰ ৰিজাল্ট আহিব, চাওঁ তোৰ কপালত কি লেখা আছে। ঠিক আছে, এতিয়া আমি যাওঁ। এনেকুৱা দেখাইছে যে সি এটা মহান দানী হয়। শুন গজেন, এই কাগজৰ টুকুৰাটো তয়ে ৰাখ, মোৰ একো কামত নহয়। আৰে তোক দি গৈছে, তই ৰাখচোন, লটাৰী তই পাই যাব পাৰা ন। আৰে তই ক'ব নোৱাৰা, সি এইটো দি কিনে নিজকে বহুত দানী দেখাই থৈ গ'ল। এইটোৰ পৰা মই একো নাপাওঁ, গম পা? ৰাখ তই। বজেন কোন যা? বজেন তই নাযাবি বজেন ৰখি দে, গুচিয়ে গ'ল। কৃষ্ণ মোৰ বন্ধু, মোৰ ভাই, বজেন এয়া ল, খা তই। আৰু তই কি খাবি? লগানে থাকিবি নেকি? লগানে থাকিলে কি তোৰ ভগৱানে তোক খাবৰ বাবে ভাত দিব নেকি? খালি ভগৱানেহে আমাৰ এই দুখ কষ্ট দূৰ কৰিব পাৰিব মোৰ বন্ধু। শুন গজেন, পইচাহে আমাৰ সকলো দুখ কষ্ট দূৰ কৰিব পাৰিব, ভগৱানে নহয়, বুজি পালি? ভগৱানে যদি ইচ্ছা কৰে সকলো ঠিক কৰি দিব পাৰে। আৰে কি তোৰ ভগৱানে মোক 1 কৰোৰ টকা দিব পাৰিব? হ'ব পাৰে তোক দি দিব পাৰে, তোৰ কপালত 1 কৰোৰ টকা লিখা আছে বাবে তোক ভগৱানে সেইজন মালিকৰ হাতৰ দ্বাৰা 1 কৰোৰ টকাৰ লটাৰী তোৰ হাতত দিছে। তই এইবিলাক অন্ধবিশ্বাস লৈ তই ইয়াতে বহি থাক, মই আৰু ইয়াত নাথাকোঁ। মই ইয়াৰ পৰা যাওঁ। তই ক'ত যাবি?
য'ত মন যায় তাতে গুচি যাম। তোৰ ভগৱানৰ সহায় নোলোৱাকৈ মই মোৰ নিজৰ ভাগ্য মই নিজে সলনি কৰিম। শুন, মই যাওঁ। বজেন ৰকচোন। গুচিয়ে গ'ল। হে ভগৱান, ইয়াক সহায় কৰিব, ইয়াক ভালে ৰাখিব। আজিতো লটাৰী ৰিজাল্ট দিয়াৰ দিন হয়। চাওঁ ৰ কি হয়, এখন বাতৰি কাকত লৈ আহোঁ। হে ভগৱান, মোৰ ওপৰত কৃপা কৰে যেন। এই লটাৰীটো পালি ভাল আছিল, কি বা হয়। আৰে 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 এই লটাৰী পাই গ'লো। হে ভগৱান, মোৰ লটাৰী লাগি গ'ল। হে ভগৱান, আপুনি মোৰ ওপৰত কৃপা কৰিলে। কিন্তু এয়াতো বজেনৰ লটাৰী হয়। মই ইয়াৰ লটাৰী কেনেকৈ ৰাখিম? ইয়াক মই ক'ত বিচাৰিম? ক'ত গুচি গ'ল বা সি? এই লটাৰীটো সিয়াৰ কপালত আছিল, মই কেনেকৈ ৰাখিম? এই লটাৰীটো সি পাব লাগে, ক'ত গুচি গ'ল বা সি? হে ভগৱান, মোক কিবা এটা ৰাস্তা দেখুৱাওক। মোক কওক ক'ত আছে মোৰ বন্ধু বজেন। কওক প্ৰভু, ক'ত আছে? কি কৰোঁ মই এতিয়া? আৰে বাপৰে, ইমান সলনি হৈ গ'ল এই জেগাখিনি। এইখিনি জেগাতে 2 বছৰ আগত ভিক্ষা খুজিছিলোঁ। আৰে বাপৰে, এইখিনি জেগাতো নতুন শ্বপিং মলো খুলিছে। গজেন বজেন শ্বপিং কমপ্লেক্স। কি এই গজেনৰ শ্বপিং মল নেকি? ৰ এইবাৰ ভিতৰত যাই চাই আহোঁ ৰ। ক'ত যাই আছা? ভিতৰত যাব নোৱাৰা, ৰ। এইটো মল কাৰ হয়? এইটো শ্বপিং মল গজেন কুমাৰৰ হয়, আৰু লগতে তেখেতৰ বন্ধু বজেন কুমাৰৰো হয়। কি মোৰ বন্ধু গজেনে শ্বপিং মল খুলি দিলে? সেই আছা, সেইফালে চা, আমাৰ মালিক আহি আছে। সেই আছা। খা বিস্কুট খা। গজেন বজেন মোৰ বন্ধু, তই আহি গলি। তোক মই ক'ত বিচৰা নাই। তই ক'ত গুচি গৈছিলি? মই জানো তই এদিন নহয় এদিন ঘূৰি আহিবি। মোৰ পুৰা বিশ্বাস আছিল। আৰে তইতো দেখোন বহুত ডাঙৰ মালিক হৈ গেলি ৰে। তোকতো একদম চিনি নোপোৱা হৈ গৈছে। ইমান সলনি হৈ গেলি তই। এইবিলাক চব তোৰ পৰা হৈছে মোৰ বন্ধু। তই যে লটাৰী টিকেটটো মোক দি গুচি গৈছিলি, এই লটাৰী টিকেটটো মোৰ জীৱন সলনি কৰি দিলে মোৰ বন্ধু। মই বহুত ধনী হৈ গ'লো। কি কৈ আছা তই? সেই লটাৰী টিকেটটো? সেই লটাৰী টিকেটটোৰ দ্বাৰা প্ৰথম পুৰস্কাৰ জিকিছোঁ মই, আৰু মই 1 কৰड़ টকা পাইছোঁ। কিন্তু তই ক'ৰবাত গুচি গ'লি। তোক মই কিমান বিচাৰিছোঁ, কিন্তু ক'তো নাপালোঁ। নহয় মোৰ বন্ধু, এয়া তোৰ কপালতে আছিল, মোৰ কপালত নহয়। তই ইমান দুখত থাকিও ভগৱানৰ প্ৰতি তোৰ ভক্তি কম হোৱা নাছিল। তোক ভগৱানে চাইছে। এই লটাৰী টিকেটটো মোৰ কপালত নহয়, তোৰ কপালতে আছিল। মই ভগৱানক বিশ্বাস নকৰি সদায় পইচাকে আছিলোঁ। সেইকাৰণে মই ভিক্ষাৰী আছিলোঁ আৰু ভিক্ষাৰী হৈয়ে থাকিলোঁ। মই যাওঁ দে মোৰ বন্ধু, মই যাওঁ। তই ক'ত যাবি মোৰ বন্ধু? এই মলটো তোৰেতো হয়। এই মলৰ নাম তোৰ নামেৰে ৰাখিছোঁ মোৰ বন্ধু। আজিৰে পৰা আমি দুজনে একেলগে থাকিম মোৰ বন্ধু, একেলগে থাকিম। আমি দুজনে লগ হৈ এই শ্বপিং মলটো চলাম। বল মোৰ বন্ধু, বল ভিতৰত বল। মোৰ বন্ধু তোক লগ পাই আজি মই বহুত সুখী হৈ গ'লোঁ। মোৰ বন্ধু ভিতৰত বল।